মৰমৰ ছাত্ৰ-ছাত্ৰীসকল টাৰ্জিনা আছাম চেনেলটোলৈকে আটাইকে স্বাগতম জনাইছোঁ। আজি 12.1 অনুশীলনীটোৰ 4 নম্বৰ প্ৰশ্নটোৰ সমাধান সম্পৰ্কে আলোচনা কৰিম। ঠিক আছে, ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ইয়াতে আমি প্ৰশ্নত দেখিবলৈ পাইছোঁ যে এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 চেণ্টিমিটাৰ। যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে, প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰে? প্ৰশ্নটোত চকাৰ ব্যাসটো দিয়া আছে কিমান চেণ্টিমিটাৰ? 80 চেণ্টিমিটাৰ। সেইটো আমি লিখি লৈছোঁ। এতেকে ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসাৰ্ধক আমি R বুলি কওঁ। যদি ব্যাসটো 80 হয়, ব্যাসাৰ্ধ 80ৰ আধা হ'ব, কিয়নো ব্যাসৰ আধাই হৈছে ব্যাসাৰ্ধ। 80ৰ আধা কিমান? 40 ইমান চেণ্টিমিটাৰ। এতেকে পৰিধি কিমান হ'ব? চকাৰ পৰিধি। চকাৰ পৰিধি মানে আমি বৃত্তৰ কথা কোৱা হৈছে। চকাৰ পৰিধি মানে এপাকত চকাটোৱে যিমান দূৰ অতিক্ৰম কৰে সেয়াই হ'ব চকাৰ পৰিধি। এতিয়া চকাৰ পৰিধিৰ সূত্ৰটো কি? বৃত্তৰ পৰিধিৰ সূত্ৰটো কি হ'ব? 2πr। 2 হৈয়ে থাকিল, আৰু এইটো যে পাই দেখিছা, এইটো পাইৰ মানটো কিমান? 7/22। আৰু r মানে হৈছে ব্যাসাৰ্ধৰ মান। r মানে আমি অলপ আগত পাইছিলোঁ কিমান? 40 চেণ্টিমিটাৰ। 40 ইমান চেণ্টিমিটাৰ। ঠিক আছে, ইয়ালৈকে হৈ গ'ল। প্ৰশ্নত আছে যে গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে। এই লাইনটো আমি ইয়াতে লিখিম। গাড়ীখনে ইয়াতে কৈছে প্ৰতি ঘণ্টা মানে এঘণ্টা। এঘণ্টাত কিমান মিনিট? 60 মিনিট। গতিকে আমি লিখিছোঁ গাড়ীখনে এঘণ্টা বা 60 মিনিটত অতিক্ৰম কৰা দূৰত্ব কিমান কিলোমিটাৰ কৈছে? 66 কিলোমিটাৰ। আৰু এই 66 কিলোমিটাৰটোক প্ৰথমতে আমি মিটাৰ কৰিব লাগিব। 66 হৈয়ে থাকিল। কিলোমিটাৰক মিটাৰ কৰিব লাগিলে 1000ৰে পূৰণ দিবই লাগিব, কিয়নো 1 কিলোমিটাৰত 1000 মিটাৰ। কিলোমিটাৰটো আমি মিটাৰ বনালোঁ। এতিয়া এই যিটো মিটাৰ হৈ থাকিলে, এই মিটাৰটোক আকৌ চেণ্টিমিটাৰ কৰিব লাগিলে 100ৰে পূৰণ দিব লাগিব। এই 100ৰে পূৰণ দিয়াৰ কাৰণে মিটাৰখিনি আকৌ কি হৈ গ'ল? চেণ্টিমিটাৰ হৈ গ'ল। এতিয়া এই কিলোমিটাৰটোক আমি চেণ্টিমিটাৰ কিয় বনাইছোঁ? কাৰণ আমাৰ ব্যাসাৰ্ধটো চেণ্টিমিটাৰত আছিলে। গতিকে আমি দূৰত্বটোকো মানে কিলোমিটাৰটোকো আমি চেণ্টিমিটাৰ কৰি থৈছোঁ আমাৰ সুবিধাৰ কাৰণে, যাতে আমাৰ কামখিনি কৰাত সহজ হয়, সুবিধাজনক হয়, সেই কাৰণতে। এতেকে 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? প্ৰথমতে এইখিনি পূৰণ কৰি লোৱা। 66 আৰু 1 এইবিলাক যদি পূৰণ কৰা, 66 আৰু 1 পূৰণ কৰিলে 66 পাবা। আৰু লগত কিমানটা জিৰ' আছে? 1 2 3 4 5 5টা জিৰ' আছে। 5টা জিৰ' লগাই দিয়া, 2টা 3টা 4টা 5টা হৈছে। যদি 60 মিনিটত অতিক্ৰম কৰা দূৰত্ব ইমান হয়, তেনেহ'লে 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? 60ৰে হৰণ দিব লাগিব। এইটো 60ৰে হৰণ দিব লাগিব ইমান চেণ্টিমিটাৰ। এতেকে প্ৰশ্নত আছে তোমাৰ 10 মিনিট। 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব হ'ব, এই গোটেইখিনি যিখিনি আছে সেইখিনি এনেকৈ লিখিবা। 66 0 0 0 0 0 তলত 60, এই 10ৰে পূৰণ দিবা। এতিয়া যদি 0 0 কাটিবা, তাৰপিছত 6 11 গুণ 66 আৰু লগত কিমানটা জিৰ' আছে নকটাকৈ? 1 2 3 4 5 5টা জিৰ' আছে। 1টা 2টা 3টা 4টা 5টা 5টা জিৰ' কাটি দিবা। তো আমি কাটাকাটি কৰি পেলাই কিমান পালোঁ? 11 আৰু জিৰ' কিমানটা আছে? 5টা। 1 2 3 4 5 ইমান চেণ্টিমিটাৰ পালোঁ ইয়ালৈকে। যিহেতু চকাৰ পৰিধি মানে এক পাক ঘূৰণ। এক পাক ঘূৰিলে চকাৰ পৰিধিৰ সমান হয়। এতিয়া চকাৰ পৰিধি ইয়াতে আমি মানখিনি লিখিব লাগিব। চকাৰ পৰিধিৰ মানখিনি, চকাৰ পৰিধিৰ মানখিনি দেখোন আমি উলিয়াই থৈ দিছিলোঁ। কিমান পাইছিলোঁ চোৱাচোন? পৰিধি কিমান পাইছিলোঁ? এইখিনি পাইছোঁ ন? এই যিখিনি পাইছোঁ এইখিনি লৈ আহিবা ইয়াতে। কি পাইছোঁ? 2 ইনটু তাৰপিছত কিমান পাইছোঁ? 7/22 পূৰণ কিমান? 40 হ'ল। এইটো সমান 1 পাক ঘূৰণ। তো চকাৰ পৰিধি বুলি কওঁতে এই মানখিনি যেনেকৈ আছে সেনেকৈ উঠাই লৈ আহিবা। ইমান কিমান আছে? চেণ্টিমিটাৰ ইকুৱেল 1 পাক ঘূৰণ। এতেকে আমি উলিয়াব লাগিব 1 চেণ্টিমিটাৰ। এতেকে 1 চেণ্টিমিটাৰ মানে কি হ'ব? ইয়াৰে যিখিনি মান আছে এই মানখিনি সমান চিনৰ সিফালে পঠিয়াই দিব লাগিব। আৰু এই মানখিনি সমান চিনৰ সিফালে গ'লে গোটেইখিনি অলতে যাব। এই 2টো যদি অলতে যায়, 2টো ক'ত যাব? তলত যাব। আৰু এই 7/22টো যদি অলতে যায় তেতিয়াহ'লে কি হ'ব? 22/7 হ'ব। আৰু এই 40টো যদি অলতে যায় তেতিয়াহ'লে ক'ত যাব? তলত যাব। এতিয়া সহজ ভাষাত ক'ব লাগিলে, সহজকৈ বুজিব লাগিলে তোমালোকে এনেকৈ ভাবিব পাৰা যে 2টো ওপৰত আছে তলত গ'ল, 7টো তলত আছে ওপৰত গ'ল, 22টো ওপৰত আছে তলত গ'ল, 40টো ওপৰত আছে তলত গ'ল, এনেকৈ ভাবিব পাৰা। তাৰমানে সমান চিনৰ ইফালে থকা মানবোৰ সমান চিনৰ সিফালে গ'লে সদায় সলনি হয়। পূৰণ হ'লে হৰণ হ'ব, হৰণ হ'লে পূৰণ হ'ব, ওলটাই দিলে হ'ল।
এতিয়া আমি উলিয়াব লাগে কিমান চেণ্টিমিটাৰ চোৱাচোন এইখিনি চেণ্টিমিটাৰ উলিয়াব লাগে ন এইটো এইখিনি চেণ্টিমিটাৰ উলিয়াব লাগে কিমান চেণ্টিমিটাৰ আছিলে চাবাচোন 11 আছিলে আৰু লগত কিমানটা জিৰ' আছিলে 1 2 3 4 5টা জিৰ' আছিলে ন তো 11ৰ লগত 5টা জিৰ' আছিলে 1 2 3 4 5 ইমান চেণ্টিমিটাৰ আমি উলিয়াব লাগে তেতিয়াহ'লে আমি গম পাম এটা চোৱা মানখিনি আগৰ পৰা আছে 7 2 * 22 * 40 এইখিনি আছে গতিকে এইখিনি কি হ'ব এইখিনি পূৰণ হ'ব 11 1 2 3 4 5টা জিৰ' আছে হ'ল এতিয়া এইখিনি কাটাকাটি কৰিব লাগে কেনেকৈ কাটিবা চোৱা 0 0 প্ৰথমতে কাটিলা তাৰপিছত কাটিবা 2ৰে 2 11 × 22 2 11 তুমি সৰুকৈ দিছে নে চিনি পোৱাকৈ তোমালোকে বুজি পোৱাকৈ 2 11 × 22 এই 11ৰে আকৌ এইটো 11 কাটিব পাৰিবা নহয় 2 11 × 22 11 1 × 11 নকটা জিৰ' কেইটা আছে 4টা 1 2 3 4 4টা জিৰ' কাটি দিলা হৈ গ'ল এতিয়া আকৌ 2ৰে এইটো কাটিব পাৰিবা 2 5 × 10 নকটা জিৰ' কেইটা আছে 3টা 1 2 3টা কাটিলোঁ তাৰপিছত আকৌ 2ৰে কাটিব পাৰিবা 2 25 × 50 নকটা জিৰ'ৰ লগত কেইটা আছে 2টা হ'ল এতিয়া 4ৰে 2500 কাটিব পাৰিবা 4 কিমান গুণ 2500 হ'ব 4ৰে 2500 হৰণ কৰিলে পাই যাবা 4 625 গুণ কিমান হ'ব 2500 হ'ব হ'ল এতিয়া চাবা কাটাকাটি কৰি আমি 625 আৰু কি পালোঁ 7 পালোঁ হয়নে 625 আৰু 7 পালোঁ এই 625 আৰু 7টো তোমালোকে পূৰণ কৰি চাবাচোন 625 আৰু 7 পূৰণ কৰিলে কিমান পাবা 7 5 35 5 3 থাকিলে ন 7 2 × 14 14 3 17 7 1 থাকিল তাৰপিছত 7 6 × 42 1 43 তো 4375 পাক কি হ'ব ঘূৰণ গতিকে আমি আমাৰ আনসাৰ ওলাই ললোঁ এইটোৱে সহজ পদ্ধতিৰে কৰা হৈছে যাতে তোমালোকে কৰোঁতে অসুবিধা নোপোৱা মই আৰম্ভণিৰ পৰা দেখাই গৈছোঁ তোমালোকে চাই যাবা ব্যাসটো আছিল 80 সেন্টিমিটাৰ তো ব্যাসাৰ্ধ 80ৰ আধা কিমান হ'ব 40 পৰিধিৰ সূত্ৰটো লিখিবা বৃত্তৰ পৰিধিৰ সূত্ৰটো 2πr 2 হৈয়ে আছে পাই মান 7/22 আৰু আৰৰ ঠাইত তোমাৰ ব্যাসাৰ্ধৰ মানটো কিমান 40 এটা প্ৰশ্নত দিয়া আছে এঘণ্টাত অতিক্ৰম কৰা দূৰত্ব 66 কিলোমিটাৰ আৰু কিলোমিটাৰক মিটাৰ কৰিব লাগিলে 1000ৰে পূৰণ দিব লাগিব এতে কিলোমিটাৰটো মিটাৰ হৈ যাব 1000ৰে পূৰণ দিলে আকৌ মিটাৰক সেন্টিমিটাৰ কৰিব লাগিলে আকৌ 100ৰেও পূৰণ দিব লাগিব হৈছে তেতিয়াহ'লে কিলোমিটাৰটো সেন্টিমিটাৰ হৈ গ'ল এটা 60 মিনিটত যদি ইমান সেন্টিমিটাৰ হয় 1 মিনিটত কিমান হ'ব 60ৰে হৰণ কৰিব লাগিব এইখিনি এতিয়া আমাক প্ৰশ্নত দিছে কেই মিনিট চোৱাচোন 10 মিনিট দিছে 10 মিনিটত আকৌ 10ৰে পূৰণ দিব লাগিব এইখিনি 0 0 কটা যাব 6 11 × 66 নকটা জিৰ' কেইটা 5টা থাকিলে তো ইমান সেন্টিমিটাৰ হ'ল আমি জানো যে চকাৰ পৰিধি হ'ব লাগিলে এক পাক ঘূৰিব লাগিব এক পাক ঘূৰণ মানে চকাৰ পৰিধি তা চকাৰ পৰিধি ইয়াতে আমি উলিয়াই থৈ দিছিলোঁ তেতিয়া চকাৰ পৰিধিৰ মানটো এইখিনি পাইছিলোঁ ইমান সেন্টিমিটাৰ এই সেন্টিমিটাৰখিনি আকৌ এই পৰিধিৰ তলত লৈ আনিবা ইমান পাক ঘূৰণ গতিকে 1 সেন্টিমিটাৰ মানে ইফালৰ যিখিনি মান আছে এই মানখিনি ইফালে গ'লে ওলটি যায় ওপৰৰ 2টো তলত যাব তাৰপাছত 7/22টো ওলটাই দিলে 22/7 হ'ব ওপৰৰ 40টো তলত যাব হ'ল গতিকে আমাক লাগে ইমান সেন্টিমিটাৰ 11 লগত 5টা যে 0 ইমান সেন্টিমিটাৰটো ওলাব লাগে গতিকে এইখিনিৰ লগত ইমান সেন্টিমিটাৰ পূৰণ দি কাটাকাটিটো কৰিবা গতিকে ইমান পাক ঘূৰণ পাবা আশা কৰোঁ আটাই তোমালোকে বুজি পাইছা গণিতটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ' আকৌ বনাই যাম আৰু যেহেতুকে মেট্ৰিক পৰীক্ষা সন্মুখত গতিকে খুব দৰকাৰী গণিতৰ যিবিলাক প্ৰশ্ন সেইবোৰ মই সমাধানবোৰ কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আটাইলৈকে ধন্যবাদ জনাইছোঁ